নমস্কাৰ মই ঋষিকেশ পাঠকে মই চেনেলৰ আপোনালোকক স্বাগতম জনাইছোঁ যে আজি মই এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ আগত উপস্থাপন কৰিম ভাৰতবৰ্ষৰ পৰিপ্ৰেক্ষিতত যে ভাৰতবৰ্ষ হৈছে এখন বিশাল জনসংখ্যাৰে আৱৰি থকা এখন বিশাল দেশ যে ভাৰতবৰ্ষ হৈছে গোটেই বিশ্বৰ তুলনাত জনসংখ্যাৰ মানেৰে চাব গ'লে ই প্ৰথম স্থানত আছে যে ভাৰতবৰ্ষত ইমান জনসংখ্যা থকা স্বত্তেও ভাৰতবৰ্ষৰ কাৰণে ইমানখিনি জনসংখ্যা ভাল নে বেয়া আশীৰ্বাদ নে অভিশাপ সেই বিষয়ে আমি আপোনালোকৰ আগত আজি ভালদৰে আলোচনা কৰিম তো এতিয়া বেছি দেৰি নকৰোঁ ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰিছোঁ আপোনালোকে জানিব পাৰিব বুলি মই আশা কৰিছোঁ যে ভাৰতবৰ্ষত প্ৰায় 142 কোটি জনসংখ্যা আছে এই 142 কোটি জনসংখ্যা ইয়াৰে কিছু সংখ্যক এডুকেটেড হয় কিছু সংখ্যক আনএডুকেটেড হয় বা কিছু সংখ্যক স্কিল হয় বা কিছু সংখ্যক আনস্কিল হয় এই এডুকেটেড আনএডুকেটেড বা এই স্কিল এই আনস্কিল মানুহৰ ওপৰত ডিপেণ্ড কৰে এখন মানুহৰ পৰাই ডিপেণ্ড কৰে আমাৰ দেশৰ অৰ্থনীতিখন ভাল হ'ব নে বেয়া হ'ব যে ভাৰতবৰ্ষত আমি যোৱা 15 পৰা 20 বছৰ যদি চাওঁ এইখিনি সময়ত ভাৰতবৰ্ষত ইয়ং জেনেৰেশ্যনটো এটা যথেষ্ট হাৰত বৃদ্ধি হৈছে এই ইয়ং জেনেৰেশ্যনটো বৃদ্ধি হোৱাটো ভাৰতবৰ্ষৰ কাৰণে খুব ভাল খুব ভাল সেইকাৰণে আমি হঠাতে গম পাওঁ যে আমাৰ দেশত যথেষ্ট সংখ্যক ইউথ আছে এই ইউথখিনি আমাৰ দেশৰ ফিউচাৰ হয় আমাৰ দেশৰ ভৱিষ্যত হয় বহুতে এইখিনি এইকাৰণে কয় যে ইয়ং জেনেৰেশ্যনৰ হাতত এটা ডাঙৰ শক্তি থাকে যিটো আমাৰ কি এজেড পিপুলৰ মানুহৰ হাতত থকা দেখা নাপাওঁ আমি যে এজন অৰ্থশাস্ত্ৰবিদে কৈছিল যে তেখেতৰ নাম আছিল থমাছ মালথাছ হয় তেখেত এজন বিখ্যাত অৰ্থশাস্ত্ৰবিদ হয় তেখেতে এটা জনসংখ্যা বৃদ্ধি প্ৰভাৱৰ ওপৰত এটা মন্তব্য দাঙি ধৰিছিল যে তেখেতে কৈছিল যে জনসংখ্যা বৃদ্ধিয়ে মানুহৰ অৰ্থাৎ তেওঁলোকৰ প্ৰয়োজনীয় নিডছসমূহ পূৰণ কৰিবলৈ পৃথিৱীত থকা মূল্যৱান প্ৰাকৃতিক সম্পদসমূহ ধ্বংস কৰিব যাৰ ফলত কি হ'ব যে পৃথিৱীত দৰিদ্ৰতা জন্ম হ'ব বা দৰিদ্ৰতা বৃদ্ধি হ'ব কিন্তু এই কথাটো পৰৱৰ্তী পৰ্যায়ৰ অৰ্থশাস্ত্ৰবিদসমূহে ইয়াক সমালোচনা কৰিছে যে কিয়নো যে তেখেতে কৈছিলে যে জনসংখ্যা বৃদ্ধি হ'লে দেশত উন্নয়ন নহ'ব অৰ্থাৎ কি হ'ব আণ্ডাৰ ডেভেলপ হ'ব বা উন্নয়ন হোৱাৰ চান্স নাথাকে জনসংখ্যাসমূহ যদি আমি ৱৰ্কিং পপুলেশ্যন আৰু নন ৱৰ্কিং পপুলেশ্যন চাওঁ যে ৱৰ্কিং পপুলেশ্যন আমাৰ কেইবছৰ ভিতৰত আমি এটা ভাল স্থানত দেখিবলৈ সক্ষম হৈছোঁ যে পপুলেশ্যন ডেম'গ্ৰাফিৰ ওপৰত এই ৱৰ্কিং নন ৱৰ্কিং পপুলেশ্যনখিনি এটা ৰিলেশ্যন আছে দুয়োটাৰ মাজত যে কেনেধৰণে যে পপুলেশ্যন ডেম'গ্ৰাফিটো আমাৰ দুটা মাত্ৰাত জোখা হয় যে পপুলেশ্যন ডেম'গ্ৰাফিত দুটা বস্তু থাকে এটা হৈছে এজ দ্বিতীয়টো হৈছে আমাৰ জেণ্ডাৰ এই এজ ডিফাৰেঞ্চ আৰু জেণ্ডাৰ ডিফাৰেঞ্চটোৰ পৰা আমি পপুলেশ্যন ডেম'গ্ৰাফিটো নিৰ্ণয় কৰোঁ পপুলেশ্যন ডেম'গ্ৰাফিটো কেনেকুৱা হৈ আছে আমাৰ দেশত যে এই পপুলেশ্যন ডেম'গ্ৰাফি মেইনটেইন কৰাৰ ক্ষেত্ৰত বা এই পপুলেশ্যন ডেম'গ্ৰাফিটো এটা বেলেঞ্চ ৰখাৰ ক্ষেত্ৰত চৰকাৰে কিছুমান বস্তুৰ ওপৰত নজৰ ৰখাটো জৰুৰী বা এই বিষয়সমূহত বিনিয়োগ কৰাটো জৰুৰী যেনে সেই বিষয়বিলাক হৈছে আমাৰ এডুকেশ্যন বা আমাৰ গুড গভৰ্ণমেণ্টছটো ঠিকে আছে নে গভৰ্ণমেণ্টছ ঠিকে আছে নাই আমাৰ হেল্থ ছেক্টৰটো কেনেকুৱা হৈ আছে বা আমাৰ দেশৰ ইকনমিটো কেনেকৈ চলি আছে সেই বিষয়ত অধ্যয়ন কৰাটো জৰুৰী আৰু সেই বিষয়ত কোনবিলাক বিষয়ত আমাৰ বিনিয়োগ কৰাটো জৰুৰী বা বিশেষকৈ ক'ব গ'লে আমাৰ গোটেইবিলাক ছেক্টৰতে এইবিলাকত কি হয় বিনিয়োগ কৰাটো জৰুৰী কাৰণ এইবিলাকত বিনিয়োগ কৰিলে আমি এটা ভাল পৰ্যায়ত ৱৰ্কিং পপুলেশ্যনখিনি এটা ভাল পৰ্যায়ত নিব পাৰিম যে বিশেষকৈ কি হয় আমাৰ স্কিলৰ ক্ষেত্ৰত যে আমাৰ যথেষ্ট নিবনুৱা অৰ্থাৎ জনসংখ্যা আনস্কিল এতিয়া হৈ আছে যে বৰ্তমান টেকন'লজি যুগৰ ক্ষেত্ৰত এতিয়াও আমাৰ কিছুমান জনসংখ্যা কি হৈ আছে আণ্ডাৰ স্কিল হৈ আছে আজিকালি যদি ক'ব যাওঁ টেকন'লজি যুগৰ ক্ষেত্ৰত ৰবট আহিছে কিছুমান ৰবটে আমাৰ কি হয় কাম কম সময়ত বেছি কাম কৰে সেই এটা চেলেঞ্জিং হৈছে বিচাৰোঁ যে আমাৰ কি হৈছে আজিকালি বায়'টেকন'লজি আৰম্ভ হৈছে যাৰ ফলত আমাৰ কি হৈছে নিউ জেনেৰেশ্যনে জব ক্ৰিয়েট কৰাত অসুবিধা লাভ কৰিছে
নেক্সট আমি যদি চাওঁ যে আমাৰ দেশত এতিয়াও হেল্থ ছেক্টৰত বহুখিনি নিগেটিভ এটা ৰিজাল্ট আমি দেখা পাইছোঁ যে কি হৈছে যে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ চীন আৰু বাংলাদেশে আমাত কৰি হেল্থ ছেক্টৰ কিছুমান দিশত আগবাঢ়ি আছে যিটো ভাৰতৰ কাৰণে বহুত লজ্জাজনক বিষয় এইটো আমি ক'ব পাৰোঁ যে ভাৰতবৰ্ষৰ অভাৰ পপুলেশ্যনটো এটা অভিশাপ হিচাপে থিয় হৈ আছে যে ভাৰতবৰ্ষৰ স্বাস্থ্য খণ্ডত এতিয়াও শিশুৰ মৃত্যুৰ হাৰ বাংলাদেশতকৈও বেছি হয় যিটো এটা শ্বকিং নিউজ হয় অল অভাৰ ৱৰ্ল্ডৰ ক্ষেত্ৰত ভাৰতবৰ্ষ এখন ইমান উন্নয়নশীল দেশ বুলি আমি গম পাই থাকোঁ কিন্তু হেল্থৰ ক্ষেত্ৰত বাংলাদেশৰ নিচিনা দেশতকৈ যদি পিছপৰা তেতিয়া খুব এটা হাস্যকৰ বিষয় তো সেই ক্ষেত্ৰত আমি জনসংখ্যাটো অভাৰ পপুলেশ্যন আমাৰ কাৰণে এটা অভিশাপ হিচাপে থিয় হৈ আছে তো এইবিলাকে কাৰণ আছে আমাৰ জনসংখ্যাটো মানে কি হৈছে জনসংখ্যা আমি কি হৈছে আমি কোৱান্টিটি মেইনটেইন কৰি আছোঁ কিন্তু এই কোৱালিটি মেইনটেইন কৰিব পৰা নাই যদি আমি এই কোৱান্টিটিখিনিক আমি কোৱালিটিৰ ওপৰত মেইনটেইন কৰিব পাৰোঁ ন তেতিয়া ভাৰতবৰ্ষ ন আমেৰিকায়ো মানে তুলনা আমেৰিকাও পাত্তা নাপাব ভাৰতবৰ্ষ যে এতিয়া আন এটা সমস্যা যদি কওঁ যে এতিয়া কি হৈছে আমাৰ জেণ্ডাৰ গেপ যে ভাৰতবৰ্ষত এতিয়াও মানে কি কামসমূহত বা কৰ্মসংস্থাপনৰ ক্ষেত্ৰত মহিলাৰ পাৰ্টিচিপেশ্যনটো যথেষ্ট কম যদি আমি ইয়াৰ তথ্য হিচাপত চাওঁ যে প্ৰায় কিছুমান এৰিয়া হিচাপত আপোনাৰ 10 to 30% আপোনাৰ মহিলা কামৰ ক্ষেত্ৰত নিয়োগ হোৱা দেখা যায় যাৰ ফলত আমাৰ কি হৈছে মহিলা প্ৰায় 70% কি হৈছে কামৰ পৰা বিৰত হৈ আছে তো সেই কাম কৰা বিৰত হোৱাৰ ফলত কি হৈছে এটা নিগেটিভ ইম্পেক্ট পৰি আছে জনসংখ্যাৰ ক্ষেত্ৰত নেক্সট চেলেঞ্জটো হৈছে আমাৰ এডুকেশ্যন চিষ্টেম যে ভাৰতবৰ্ষৰ এডুকেশ্যন চিষ্টেমটো বহুখিনি ডেভেলপ কৰিব লগা এতিয়াও বাকী আছে এডুকেশ্যন চিষ্টেমটো আমাৰ কৰ্মমুখী নহয় অৰ্থাৎ বৃত্তিমুখী নহয় মানে সেই নিশ্চয় এডুকেশ্যন চিষ্টেমটো আমাৰ কি হৈছে স্কিল সোমাই থকা নাই মানে অকল থিয়ৰী বেছ হৈ আছে তো থিয়ৰী বেছ হ'লে কি হয় আমাৰ স্কিলটো নাপায় যেতিয়া আমাৰ প্ৰেক্টিকেল বেছ হয় আমাৰ এডুকেশ্যনটো তেতিয়া আমাৰ কি হয় অৰ্থাৎ জেনেৰেশ্যনটোৱে কি হয় স্কিল লাভ কৰিলে কি হয় কৰ্মসংস্থাপন লাভ কৰাত সুবিধা হয় এইটো এটা আমাৰ ডাঙৰ সমস্যা হৈ আছে আমাৰ দেশত তো ভাবোঁ যে আমাৰ দেশখনত যিমানখিনি জনসংখ্যা আছে সিমানখিনি নোৱাৰিলে তাত আধাতকৈ বেছি যদি আমি কোৱালিটি মেইনটেইন কৰিব পাৰোঁ তেতিয়া আমাৰ দেশৰ এই জনসংখ্যাখিনি এটা সময়ত আশীৰ্বাদ হিচাপে থিয় হ'ব তো এতিয়া আমি এই চেলেঞ্জখিনিক আমি দূৰ কৰিবলৈ ভাৰতবৰ্ষে কি পদক্ষেপ লোৱা উচিত যে এই চেলেঞ্জখিনি দূৰ কৰিবলৈ ভাৰতবৰ্ষে কি কৰিব লাগিব প্ৰথম হৈছে আমাৰ জেনেৰেশ্যনটো জনসংখ্যা বা জনসাধাৰণক কি কৰিব লাগিব স্কিল কৰিব লাগিব বা ইয়ং জেনেৰেশ্যন আমি স্কিল কৰিব লাগিলে কি কৰিব লাগিব এডুকেশ্যন চিষ্টেমটো ভাল হ'ব লাগিব নেক্সট আমাৰ কি হ'ব লাগিব ভাল হেল্থ ছেক্টৰ হ'ব লাগিব তেতিয়াহে আমাৰ কি হ'ব ইয়ং জেনেৰেশ্যনটো কি হ'ব প্ৰডাক্টিভ হ'লে কি হ'ব হিউমেন কেপিটেল হিচাপে আমাৰ ইয়ং জেনেৰেশ্যনটো নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব নেক্সট হৈছে আমাৰ কি হেল্থৰ ক্ষেত্ৰত যে চৰকাৰে হেল্থৰ ক্ষেত্ৰত বিভিন্ন আঁচনি লৈছে যেনেকৈ আয়ুষ্মান অটল অমৃত এইবিলাক আমাৰ জনসাধাৰণে ইয়াৰ ভোগতান হ'ব লাগিব মই ভাবোঁ যে অৰ্থাৎ দেশখনে যিমান জনসংখ্যা আছে কোৱান্টিটি আছে সেই কোৱান্টিটিখিনি কোৱালিটিৰ ওপৰত মেইনটেইন কৰক এই মেইনটেইন কৰাৰ কাৰণে যিখিনি পদক্ষেপ লাগে সেই পদক্ষেপত আপোনাৰ চৰকাৰে বিনিয়োগ কৰক তেতিয়া হয়তো মই ভাবোঁ দেশখন আমেৰিকাতকৈ আগত যাব তো এইখিনিতে মই মোৰ ভিডিঅ'টো সামৰি মাৰিলোঁ আশা কৰোঁ আপোনালোকে বুজি পাইছে জয় অসম